Hi guys, নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা চাট ৰেচিপি যেটো মই কালি বনাইছিলো ঘৰত আৰু এইকেইদিন যেটো বৰষুণ দি আছে গতিকে এই ৰেচিপিটো খাবলৈ খুবেই ভাল লাগা অলপমান কষ্ট হয় বাৰু কিন্তু হলেও খাবলৈ বিৰাট টেস্টি হয় সেই কাৰণে ভাবিলো এই ৰেচিপিটো আপোনালোকৰ আগত এবাৰ শেয়াৰ কৰি দিও আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব গতিকে আহক তেনেহলে ৰেচিপিটো আৰম্ভ কৰো হাই কৈ দিয়া হাই কোৱা হাই প্ৰথমে আমি মছলাখিনি ৰেডি কৰি লম এইখিনি লৈছো মই চপ এই চপখিনি মানে মই পেকেট হিচাপে কিনিছিলো আৰু এইখিনি ভাজি থোৱা আছে ইয়াত চেনিও মিক্স কৰা আছে গটিকে মই চেনি ইয়াত মিক্স নকৰো আপোনালোকে যদি নাভাজাটো আনে তেতিয়াতে চেনি মিক্স কৰি লব লাগিব এইখিনি লৈছো মই গোটা ধনিয়া আৰু এয়া অকনমান লৈছো মই গোটা জিৰা তাৰ পিছত লৈছো মই নিমখ সোৱাদ অনুসৰি আৰু এইখিনি লৈছো মই শুকান জলকীয়া তিনিটা আৰু এই গুটেইখিনি বস্তু মই একেলগে ভাজি লম আৰু ভাজি পেলাই গুৰি কৰি লম আপোনালোকে যদি সবটো ভজা নাথাকে তেনেহলে অকনমান চেনি দি দিব লাগিব তেতিয়া ভাল লাগিব খাবলে আৰু এইখিনি মই ধুনিয়াকৈ ভাজি গুৰি কৰি লৈছো আৰু গুৰি কৰি লৈ বেছি গুৰি মিহি হ'ব নালাগে বস্তুখিনি অলপমান খহটাটো থাকিব লাগে তেতিয়া চাট ৰেচিপিত এনেকুৱা হলে খাবলৈ ভাল হয় আৰু এইখিনি লৈছো মই আলু এইখিনি সিজাই পেলাই লৈ লৈছো মই বুট অলপ দিলো যদি আপোনালোকে বিশ্বাস কৰে তেনে বেছি কৰি লৈ লব পাৰে আৰু এতিয়া মই আলুখিনি আৰু বুটখিনি ধুনিয়াকৈ মুৰমুৰিয়া হোৱাকৈ ভাজি লম এতিয়া মই কেৰাহীত তেল দি দিছো আৰু ইয়াতে গুটেখিনি ধুনিয়াকৈ ভাজি লম আৰু লাহে লাহে লাৰিব যাতে আলুখিনি ভাঙি না যায় আলুখিনি ভাঙি গলে খাবলৈ বেয়া হ'ব গটিকে এটো হাই ফ্লেমত একেবাৰে মুৰমুৰিয়া হোৱাকৈ ভাজি লব আৰু এইখিনি এতিয়া অকনমান লুটিয়াই দিম তেতিয়া মানে ধুনিয়াকৈ কালাৰটো ধুনিয়া ৰঙা হৈ যাব আৰু তেতিয়া দেখিবলৈও ভাল লাগিব বৰষুণ বতৰত এইটো ৰেচিপি খাবলৈ বিৰাট সোৱাদ লগা হয় গটিকে এবাৰ ঘৰত বনাই খাই চাব আৰু কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আমাৰ আলুখিনি হৈ গল এতিয়া মই এইখিনি উলাই থলো তাৰ পিছতে মই লৈছো ইয়া প্ৰথমে নেমু ৰস নেমু এফাল লৈছো তাৰ ৰস চেপি লৈছো তাত লৈছো আধা আপেল এফাল তাহত লৈছো আৰু কেইটামান কেঁচা জলকীয়া আপোনালোকে জলকীয়া বেছিকৈ খালে বেছিকৈ লৈ লব আৰু লৈছো এটা ডাঙৰ চাই পিয়াজ আৰু অকনমান মৌ এই গুটেখিনি বস্তু মই লৈ ৰেডি কৰি লৈছো তাৰছত আই লৈছো ধনিয়া যেহেতু ধনিয়া বেলেগ ধনিয়াটো নাপায় গটিকে মই মান ধনিয়াটোৱে লৈ লৈছো তেটো খাবলৈ ভালে লাগে তাৰছত এতিয়া মই গুটেখিনি বস্তু ৰেডি কৰি লৈছো আৰু এতিয়া আমি চাটটো আৰম্ভ কৰো হক এয়া লৈছো আলুখিনি আৰু তাতে মই যিখিনি বস্তু এইমাত্ৰ আপোনালোক দেখাইছিলো গুটেখিনি বস্তু দি দিম প্ৰথমে দিছো মছলাখিনি ইয়া দেখিছে আপোনালোকে মছলাখিনি গুটেখিনি দি গুটেখিনি মানে যিখিনি লাগে সেইখিনি দিছো সোৱাদ অনুসৰি আপোনালোকে যদি বেছিকৈ খাই বেছিকৈ লব কমকৈ খালে কমকৈ দিব পাৰে ইয়া দিছো মই চাট মছলাটো মই দেখুৱা নাই বাৰু কিন্তু ইয়াতে কৈ দিছো মই পাহৰি গলো দেখুৱাবলৈ তাৰ পিছতে ইয়া লৈছো পিয়াজখিনি তাৰ পিছত জলকীয়া তাৰপিছত ধনিয়া এনেকৈ মই গুটেখিনি বস্তু দি লৈছো আৰু দি পেলাই এইখিনি মৌখিনি দিছো চেনি মছলাখিনিত মই চেনি নিদিলো আপোনালোকে দি দিব এতিয়া চেনি নিমখ মিঠা টেঙা জ্বলা গুটেখিনি মিক্স কৰি আমাৰ ৰেচিপিটো খাবলৈ বিৰাট টেস্টি হয় গতিকে এইখিনি গুটেখিনি বস্তু মোৰ দিয়া হৈ গল আৰু এতিয়া মই আপেলখিনি দি এইখিনি ধুনিয়াকৈ খানি লম ইয়া লাষ্টত দিছো নিমখ গুটেখিনি খানি লম এইখিনি আমাৰ খানি লৈছো আৰু বৰষুণ যেতিয়া দি থাকিব তেতিয়া এইখিনি লৈ পেলাই খাবচোন বিৰাট ভাল লাগিব খাই যদি মোৰ ভিডিওটো চাই ভাল লাগিল তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ